ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আহিছিল দেশৰ 20 গৰাকী মুখ্যমন্ত্ৰী উজনি অসমৰ ভয়ংকৰ বানৰ সময়ত মুখ্যমন্ত্ৰীলৈ ফোন কৰি খবৰ লৈছে মাত্ৰ এগৰাকী মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যম চুকে সহমৰ্মিতা প্ৰকাশ দুগৰাকী মুখ্যমন্ত্ৰীৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 1 কোটি টকা অনুদান এগৰাকী মুখ্যমন্ত্ৰীৰ অসমৰ বানক লৈ 16 গৰাকী মুখ্যমন্ত্ৰীৰ সামাজিক মাধ্যমতো নাই এটা পোষ্ট উজনি অসমৰ শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট জিলাৰ ভয়ংকৰ বানে ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়তো চৰ্চা লাভ কৰিছে পূৰ্বে কোনো কাহিনী অনুভৱা এইবাৰৰ বানে শিৱসাগৰ আৰু চৰাইদেউত চলালে ধ্বংসযজ্ঞ ইতিমধ্যে দেশৰ বিভিন্ন ক্ষেত্ৰৰ লোক শিৱসাগৰ আৰু চৰাইদেউৰ বানাক্ৰান্তৰ ওচৰত উপস্থিত হৈছে সাহায্য প্ৰদান কৰিছে বুকা পলখেৰে ভৰি পৰা বানাক্ৰান্তৰ ঘৰ পৰিষ্কাৰ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ ফোন কৰিয়ে দায়িত্ব সামৰিছে অৱশ্যে বুধবাৰে প্ৰধানমন্ত্ৰীৰ দূত হিচাপে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাই নাজিৰাৰ নেপালী খুঁটিত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয় পিছে এনে সময়ত এই প্ৰসংগ উত্থাপন হৈছে যে দেশৰ বেছি সংখ্যক ৰাজ্যতে এতিয়া বিজেপিৰ চৰকাৰ তাৰ পাছতো সেই ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলে অসমৰ মুখ্যমন্ত্ৰীলৈ ফোন কৰি বানৰ খবৰ এটা লোৱা নাই যোৱা 12 মেত মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰলৈ শপত লৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানলৈ আহিছিল দেশৰ বিজেপি শাসিত 20খন ৰাজ্যৰ মুখ্যমন্ত্ৰী লগতে আহিছিল কেইবাখনো ৰাজ্যৰ উপ মুখ্যমন্ত্ৰী অনুষ্ঠানলৈ আহিছিল প্ৰধানমন্ত্ৰী কেন্দ্ৰীয় গৃহমন্ত্ৰী সহ আন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তদুপৰি দেশৰ কেইবাগৰাকীও উদ্যোগপতি আহিছিল উক্ত শপত গ্ৰহণ অনুষ্ঠানলৈ আপুনি জানি আচৰিত হ'ব যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ অনুষ্ঠানলৈ অহা 20 গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত মাত্ৰ 4 গৰাকী মুখ্যমন্ত্ৰীয়েহে অসমৰ ভয়ংকৰ বানপানীৰ সন্দৰ্ভত খবৰ লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰি খবৰ লোৱা একমাত্ৰ মুখ্যমন্ত্ৰীগৰাকী হ'ল দিল্লীৰ ৰেখা গুপ্তা যোৱা 29 জুলাইত তেওঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰি বান পৰিস্থিতিৰ খবৰ লয় ইয়াৰ বিপৰীতে অসমৰ বানক লৈ সহমৰ্মিতা প্ৰকাশ কৰে অৰুণাচল প্ৰদেশৰ পেমা খাণ্ডু উৰিষ্যাৰ মোহন চৰণ মাঝি এই দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে যোৱা 25 জুলাইত সামাজিক মাধ্যম এক্স যোগে অসমৰ বানক লৈ সহমৰ্মিতা প্ৰকাশ কৰে আনহাতে যোৱা 4 আগষ্টত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 1 কোটি টকা দিয়ে এইগৰাকী মুখ্যমন্ত্ৰীয়ে তেওঁ হ'ল এগৰাকী মুখ্যমন্ত্ৰীয়ে তেওঁ হ'ল মেঘালয়ৰ কনৰাড চাংমা মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ প্ৰায় উক্ত টকা অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ প্ৰেৰণ কৰিছে এইসকলৰ বাহিৰেও যোৱা 24 জুলাই মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এক্সত এটা পোষ্টযোগে অসমৰ বানক লৈ সহমৰ্মিতা প্ৰকাশ কৰে মন কৰিবলগীয়া কথা যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন ৰাজ্যত এনে দুৰ্যোগ হলে 2-3 কোটি টকা আৰ্থিক সাহায্য প্ৰদান কৰে কিন্তু অসমৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে মেঘালয়ৰ বাহিৰে কোনো এখন ৰাজ্যই আৰ্থিক সাহায্য বহোৱা নাই যোৱা 12 মেত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰলৈ শপত লোৱা বৃহৎ অনুষ্ঠানলৈ অহা 20খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল হ'ল অৰুণাচল প্ৰদেশৰ পেমা খাণ্ডু মেঘালয়ৰ কনৰাড চাংমা ত্ৰিপুৰাৰ মানিক সাহা মণিপুৰৰ য়ুমনাম খেমচাং সিং মিজোৰামৰ পি.ইউ লালদুহুমা নাগালেণ্ডৰ নেফিঅ'ৰিঅ' ছিকিমৰ প্ৰেম সিং টাৱাং হাৰিয়ানাৰ নায়াব সিং চাইনি মধ্যপ্ৰদেশৰ মোহন যাদৱ মহাৰাষ্ট্ৰৰ দেৱেন্দ্ৰ ফাড়নবিছ অন্ধ্ৰপ্ৰদেশৰ চন্দ্ৰবাবু নাইডু ৰাজস্থানৰ ভজনলাল শৰ্মা উৰিষ্যাৰ মোহন চৰণ মাঝি উত্তৰাখণ্ডৰ পুষ্কৰ সিং ধামী উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ ছত্তীশগড়ৰ বিষ্ণু দেও সাই বিহাৰৰ সম্ৰাট চৌধুৰী গোৱাৰ প্ৰমোদ সাৱন্ত পশ্চিমবংগৰ শুভেন্দু অধিকাৰী আৰু দিল্লীৰ ৰেখা গুপ্তা এই 20 গৰাকী মুখ্যমন্ত্ৰীৰ মাত্ৰ 4 গৰাকীয়েহে অসমৰ বানক লৈ সহমৰ্মিতা প্ৰকাশ কৰিছে আন 16 গৰাকী মুখ্যমন্ত্ৰীৰ খবৰ এটা ল'বলৈও সময়টো নাই সামাজিক মাধ্যমত এটা পোষ্ট দি সহমৰ্মিতা প্ৰকাশ কৰিব লাগে বুলিও যেন ভবা নাই আৰ্থিক সাহায্যৰ কথা নকলেও হ'ব এয়াই যেন অসমৰ প্ৰতি ভাল পোৱা এইসকল নেতাৰ নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট